নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বলক আজিৰ বাতৰিটো চাই লওঁ। আজিৰ বাতৰিটো প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিন কাকতত। ইয়াত দিছে ব্যক্তিগত খণ্ডত সৃষ্টি হ'ব 7 লাখ চাকৰি। MSETS 2020 সমীক্ষাৰ তথ্য। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। চলিত বৰ্ষত দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। এক সমীক্ষাৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে। myhiringclub.com আৰু চৰকাৰী naukri.info নামৰ ৱেবছাইট দুটাই চলোৱা এমপ্লয়মেণ্ট ট্ৰেণ্ড ছাৰ্ভে 2020 অনুসৰি এই বছৰত দেশত ব্যক্তিগত খণ্ডৰ অধীনত প্ৰায় 7 লাখ চাকৰি সৃষ্টি হ'ব। একেদৰে চলিত বৰ্ষত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ দৰমহাও প্ৰায় 8% বৃদ্ধি পাব বুলি সমীক্ষাটোত প্ৰকাশ কৰিছে। 2020 বৰ্ষত দেশত ব্যক্তিগত খণ্ডত প্ৰায় 7 লাখ চাকৰি সৃষ্টি হ'ব। বিশেষকৈ ষ্টাৰ্ট-আপসমূহে বিভিন্ন খণ্ডত নতুন চাকৰি সৃষ্টি কৰিব। ৱেবছাইট দুটাৰ CEO ৰাজেশ কুমাৰে কয়, এই সমীক্ষাত তেওঁলোকে দেশৰ 42খন প্ৰধান চহৰৰ 12টা ভিন্ন খণ্ডৰ 4,278টা প্ৰতিষ্ঠানক সামৰি লৈছিল। সমীক্ষাটোৰ মতে, নতুনকৈ সৃষ্টি হ'বলগীয়া চাকৰিসমূহৰ ভিতৰত প্ৰায় 5,14,900 চাকৰি সৃষ্টি হ'ব বেংগালুৰু, মুম্বাই, দিল্লী, NCR, চেন্নাই, কলকাতা, হায়দৰাবাদ, আহমেদাবাদ আৰু পুনেত। বাকী সংখ্যক চাকৰি সৃষ্টি হ'ব দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহত। উল্লেখযোগ্য যে বিগত বৰ্ষত দেশত প্ৰায় 5.9 লাখ চাকৰি সৃষ্টি হৈছিল। বন্ধু-বান্ধৱীসকল, এইটো এটা অতি সুখবৰ হয়, কাৰণ আমাৰ চৰকাৰী চাকৰি এতিয়া ইমানটো ওলোৱা নাই, কিন্তু ব্যক্তিগত খণ্ডৰ চাকৰি 2020ত সৃষ্টি হ'ব 7 লাখ চাকৰি। এইটো এটা অতি সুখবৰ আমাৰ নিবনুৱাসকলৰ কাৰণে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱেই আছিল। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।